নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবু ষ্টিক্স। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 15ৰ বিৰ 5, 6 আৰু 7 এই তিনিটা অংক লগতে 8টো দি দিম তোমালোকক। এই চাৰিটা অংক তোমালোকক আজি দিবলৈ ওলাইছোঁ। এইকেইটা ইম্পৰ্টেণ্ট অংক হয়, পৰীক্ষাত আহিব লগা অংক ভিতৰত পৰে এইবিলাক। আৰু বাকী যিখিনি অংক, এই অংককেইটা মই আগতে দিয়া আছে, তথাপি আজি ৰিপিট তোমালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি বাকী ইয়াত অংক আছে সেইখিনি যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দিম, তাত গৈ তোমালোকে বাকী থকা অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, 5 নম্বৰত এটা বৰ্গাকাৰ কোঠাৰ মজিয়াৰ কালি দিয়া আছে 169 বৰ্গমিটাৰ। আমাৰ মজিয়াখনৰ দিশ হৈ পৰিছে। আমি কি জানো, মজিয়াৰ কালি অৰ্থাৎ সূত্ৰটো আমাৰ কি আছিল, কালি ওলোৱা সূত্ৰটো যে বৰ্গৰ কালি কি কৰে, দিশ পূৰণ দিশ। যিহেতু বৰ্গৰ বাহুকেইটাৰ সমান হয়, সেইকাৰণে এটা বাহুৰ দিশ দিয়া থাকিলে আমাৰ কি হয়, বৰ্গৰ কালিটো নিৰ্ণয় কৰিব পাৰি। গতিকে বৰ্গৰ কালি আমাৰ কি, দিশ পূৰণ দিশ। আৰু সেই সূত্ৰমতে আমি এই অংকটো উলিয়াব পাৰিম। এই অংকটোৰ মানে সলিউশ্যনটো আমি বাহিৰ কৰিব পাৰিম। তো আমাক দিয়া আছিল যে বৰ্গাকাৰ মজিয়াৰ কালি 169 বৰ্গমিটাৰ। আৰু আমি দিশ ওলোৱা এটা সূত্ৰ আছে আমাৰ এনেকুৱা যে দিশ সমান, তোমালোক সূত্ৰটো চাই ল'বা, দিশ সমান বৰ্গৰ কালি। এইটো কি হয়, দিশ সমান বৰ্গ, এইবিলাক সূত্ৰ তোমালোকে মুখস্থ ৰাখিবা। দিশ সমান বৰ্গৰ কালি, বৰ্গৰ কালি কিমান দিয়া আছে আমাৰ 169। গতিকে 169টো আমি বৰ্গৰ কালি জেগাত আমি বহাই দিলোঁ। ইয়াৰ বৰ্গ কি হ'ব, 169টো আমি যদি ইয়াৰ বৰ্গমূল লওঁ তেতিয়াহ'লে কি হ'ব, এনেকুৱা হ'ব 13 × 13, অৰ্থাৎ 13 দুটা পূৰণ কৰিলে আমি কি পাম, 169 পাম। গতিকে এই বস্তুটো এনেকুৱা হয়, দুটা 13 মানে আমি এনেকৈ লিখিব পাৰোঁ, এই স্কুৱেৰ আৰু এই ৰুট অভাৰ, অৰ্থাৎ বৰ্গমূলটো আৰু এইটো দুইটো আমাৰ উঠি যায়। উঠি গ'লে কি হয়, ইয়াত 13 থাকি যায়। গতিকে এইটো কি হ'ল, আমাৰ কি কৰিব দিছিলে তোমাৰ মজিয়াখনৰ দিশ। এতেকে মজিয়াখনৰ দিশ আমি কি পালোঁ, মজিয়াখনৰ দিশ সমান আমি কি পালোঁ 13। যিহেতু ইয়াত কালিটো বৰ্গমিটাৰ আছিল, বৰ্গ একক হয়, কালিৰ একক হয়নে, গতিকে ইয়াত দিশটো কি হ'ব, মিটাৰ হ'ব। তো মজিয়াখনৰ দিশ আমি কি পালোঁ 13 মিটাৰ। 6 নম্বৰটোতে আছে আয়তাকাৰ পথাৰ এখনৰ দিশ প্ৰস্থৰ 3 গুণ। প্ৰস্থ যদি 12 মিটাৰ হ'লে পথাৰখনক কালি উলিওৱা। ইয়াত আমাৰ কি দিয়া আছে, দিশ প্ৰস্থৰ 3 গুণ বুলি দিয়া আছে, আৰু প্ৰস্থটো দিয়া আছে 12 মিটাৰ বুলি। গতিকে আমি কালি উলিয়াব লাগে। আয়তৰ কালিৰ সূত্ৰটো কি আছিল, দিশ পূৰণ প্ৰস্থ। গতিকে সেই সূত্ৰ মতে এতিয়া ইয়াততো প্ৰস্থটো দিয়া আছে, দিশটো দিয়া নাই, গতিকে আমি দিশটো প্ৰথমতে উলিয়াই ল'ব লাগিব। তো ইয়াত আমি কি লিখিছোঁ, আয়তাকাৰ পথাৰৰ প্ৰস্থ দিয়া আছে আমাৰ কিমান, 12 মিটাৰ বুলি। প্ৰস্থ সমান 12 মিটাৰ। আয়তাকাৰ পথাৰৰ দিশটো কিমান হ'ব, আমাক কৈছিল যে দিশ প্ৰস্থৰ 3 গুণ। যদি প্ৰস্থ 12 মিটাৰ হয় তেতিয়াহ'লে দিশটো আমাৰ কি হ'ব, দিশ প্ৰস্থৰ 3 গুণ হ'লে কি হ'ব, 3 দি আমি প্ৰস্থক পূৰণ কৰিব লাগিব, তেতিয়াহ'লে আমাৰ দিশটো অলপ হ'ব। তো 3 দি পূৰণ কৰোঁতে আমি কি পালোঁ, 12 × 3 = 36, 36। তো এইটো হৈছে আমাৰ দিশ। এতিয়া আমাৰ কি উলিয়াব পাৰিছে যে পথাৰখনক কালি উলিওৱা। এতেকে পথাৰখনৰ কালি আমাৰ কিমান হ'ব, আয়তাকাৰ পথাৰৰ কালি আমাৰ কি, দিশ পূৰণ প্ৰস্থ। গতিকে দিশ আমাৰ কিমান ইয়াত 36 ইনটু প্ৰস্থ সমান আমাৰ কিমান 12। তো কালি বুলি কোৱাৰ লগে লগে আমাৰ এককটো কি হ'ব, বৰ্গ একক, অৰ্থাৎ বৰ্গ মিটাৰ। তো এতিয়া এই দুটা আমি পূৰণ কৰি দিলে যিটো অলপ সেইটোৱে হ'ব পথাৰখনৰ কালি। তো 12 দি 6, 12 6 × 72, 2 হাতে গ'ল 7, 12 × 3 = 37, 37 লগত যদি 7 যোগ কৰে কিমান হ'ব, 43। তো 432 বৰ্গমিটাৰ হৈছে আমাৰ কি, পথাৰখনৰ কালি। 7 নম্বৰটো দিয়া আছে এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা 216 মিটাৰ হ'লে কালি নিৰ্ণয় কৰা। ইয়াত কি কৰিছে, বৰ্গাকাৰ বাগিচাৰ পৰিসীমা দিছে, আমাক নিৰ্ণয় কৰিব দিছে কালি। কিন্তু কালিটো নিৰ্ণয় কৰাৰ আগতে আমি কিন্তু বাগিচাখনৰ কি কৰিব লাগিব, দিশটো নিৰ্ণয় কৰিব লাগিব, তেতিয়াহে আমি কালিটো নিৰ্ণয় কৰিব পাৰিম।
আৰু সেইকাৰণে আমি পৰিসীমাৰ পৰা এতিয়া কি কৰিম দিশটো উলিয়াই ল'ম তো ইয়াত দিয়া আছে আমাৰ কি বৰ্গাকাৰ বাগিচাৰ পৰিসীমা সমান 216 মিটাৰ আমি আচলতে অংকটো কৰিব যাওঁতে অংকটো পঢ়ি আমি বুজিব লাগিব যে কি কৰিব দিছে ইয়াত যেহেতু আমাৰ পৰিসীমা দিয়া আছে 216 মিটাৰ আমাক উলিয়াব দিছে কালি ইয়াত কালিৰ কোনো কথাই নাই হয়নে নহয় গতিকে কালি উলিয়াব লাগিলে আমি কি কৰিব লাগিব দিক পাব লাগিব গতিকে দিকটো পাব লাগিলে আমি এতিয়া পৰিসীমাৰ পৰা আমি দিকটো উলিয়াই ল'ব লাগিব প্ৰথমতে তাৰপিছত আমি কালি উলিয়াব পাৰিম গতিকে পৰিসীমা কেনেকৈ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিল বৰ্গৰ যে 4 পূৰণ বাহুৰ দিক হয়নে গতিকে আমি কি লিখিম ইয়াত 4 পূৰণ দিক ওলোটাকৈ দিছোঁ মই সমান চিনৰ সিফালে থাকে এইখিনি বস্তু সমান কি হয় বৰ্গৰ পৰিসীমা আচলতে কি হয় আমি কি লিখোঁ বৰ্গৰ পৰিসীমা সমান 4 পূৰণ বাহুৰ দিক কিন্তু মই কি কৰিছোঁ সোঁফালৰটো বাওঁফালে আনিছোঁ বাওঁফালৰটো সোঁফালে আনিছোঁ কি কাৰণত আনিছোঁ কাৰণ আমি দিক উলিয়াব লাগে গতিকে দিকটো আমি বাওঁফালে ৰাখিছোঁ এতিয়া বৰ্গৰ পৰিসীমা সমান আমাৰ কিমান দিয়া আছে 216 তো 216টো আমি ইয়াত বহাই দিছোঁ এতিয়া কি লিখিব পাৰোঁ দিকটো ইফালে বাওঁফালে ৰাখি আমি 4টো সোঁফালে লৈ যাম বাওঁফালে আমাৰ কি আছিলে ইয়াত পূৰণ হৈ আছিলে গতিকে সোঁফালে নল'লে আমাৰ কি হ'ব এইটো হৰণ হ'ব গতিকে 4 দি 216 হৰণ কৰিব লাগিব তো হৰণ কৰোঁতে আমি কি পাম 4 দি ইয়াক 21ক 5 বাৰ 5 4 গুণ 20 1 থাকিল 16 হ'ল 7 4 গুণ 16 তো আমি কি পালোঁ 54 এইটো কি হ'ব মিটাৰ তো এইটো পালোঁ আমি কিমান কি পালোঁ দিক পালোঁ বৰ্গাকাৰ বাগিচাৰ দিক আমি কিমান পালোঁ 54 মিটাৰ এতিয়া কালি কি হ'ব এতেকে বৰ্গাকাৰ বাগিচাৰ কালি আমাৰ কি আছিলে কালিৰ সূত্ৰটো কি আছিলে দিক পূৰণ দিক গতিকে আমিতো দিক পাইছোঁৱে গতিকে 54 ইনটু 54 কালিৰ একক কি হয় বৰ্গ একক গতিকে বৰ্গটো আগত আহি ইয়াত কি আছে মিটাৰ আছে গতিকে মিটাৰটো ইয়াত বহাই দিয়া তো 54 আৰু 54 যদি আমি পূৰণ কৰোঁ কি পাম 54 ইনটু 54 7 4 গুণ 16 হাততে 1 থাকিল 5 4 20 একে 21 5 4 20 শূন্য হাতে গ'ল 2 5 5 গুণ 25 হাতৰ 2 সৈতে কিমান 27 তো 6 1 9 2 আমি কি পালোঁ কালিটো 2916 বৰ্গ মিটাৰ তো ইমান চিম্পুলভাৱে অংকবিলাক কৰিব পাৰি যদি তোমালোকে অংকটো মাততে বুজি পোৱা কি উলিয়াব দিছে আৰু কি উলিয়াব দিছে তাৰ কেনেকৈ আমি উলিয়াব পাৰিম প্ৰথমতে অংকটো ভালদৰে মাতি চাবা তাৰপিছত বুজি ল'বা তাৰপিছত অংকটো কৰিবা ইয়াত দিয়া আছে দুখন খেলপথাৰ আছে এখনৰ দিক 120 মিটাৰ আৰু প্ৰস্থ 52 মিটাৰ আনখন খেলপথাৰৰ দিক 110 মিটাৰ আৰু প্ৰস্থ 62 মিটাৰ কোনখন খেলপথাৰ মানে ডাঙৰ ইয়াত আমাৰ ডাঙৰ সৰু উলিয়াব দিছে যিহেতু আমি কি কৰিব লাগিব খেলপথাৰ দুখনৰ আমি কালি ল'ব লাগিব কালিটোহে ইয়াৰ মাজৰ যিখিনি অংশ সেইখিনি বুজায় গতিকে আমি কালিটো ল'লে যিখনৰ কালি বেছি হ'ব সেইখনে আমাৰ ডাঙৰ হ'ব তো ইয়াত আমাৰ দুখন খেলপথাৰৰ কথা কৈছে গতিকে আমি কি কৰিছোঁ প্ৰথমখন খেলপথাৰৰ দিশটো প্ৰথমতে লৈছোঁ দিশ আৰু প্ৰস্থটো লৈছোঁ প্ৰথমখন আমি প্ৰথমতে উলিয়াই ল'ম এতেকে খেলপথাৰখনৰ কালি কিমান হ'ব দিক পূৰণ দিক গতিকে 120 পূৰণ 52 এইটো কি হ'ব বৰ্গ মিটাৰ এইটো বৰ্গ মিটাৰ এতিয়া এই দুটা আমি পূৰণ কৰিলে কি পাম ইয়াত আমি পূৰণ কৰি চাম এতিয়া 120 আৰু 52 2 শূন্য শূন্য 2 দুগুণ 4 2 1 গুণ 2 5 শূন্য শূন্য 5 দুগুণ 10 শূন্য হাতে গেল 1 5 গুণ 5 একে 6 তো 0 4 2 6 তো আমি কি পালোঁ 6240 6240 হৈছে ইয়াত প্ৰথমখনৰ কালি ইমান বৰ্গ মিটাৰ এতিয়া আমি তেনেদৰে দ্বিতীয়খন খেলপথাৰৰ আমি কালিটো নিৰ্ণয় কৰিম তো ইয়াত দ্বিতীয়খন খেলপথাৰৰ আমাৰ কি দিয়া আছে দিক দিয়া আছে 110 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 62 মিটাৰ এতেকে খেলপথাৰখনৰ কালি কিমান হ'ব আমাৰ খেলপথাৰখনৰ কালি সমান কি হ'ব 110 পূৰণ 62 গতিকে 110 আৰু 62 যদি আমি পূৰণ কৰোঁ কিমান পাম 110 আৰু 62 2 শূন্য শূন্য 2 গুণ 2 2 গুণ 2 6 শূন্য শূন্য 6 গুণ 6 6 গুণ 6 শূন্য 2
8 6 তো কি পালো 6820 অর্থাৎ 6820 বর্গ মিটার তো আমি ইয়াৰ আগৰখনৰ কিমান পাইছিলোঁ 6240 বৰ্গ মিটাৰ আৰু দ্বিতীয়খনৰ আমি কি পালোঁ 6820 বৰ্গ মিটাৰ গতিকে যিহেতু 6820টো 6240ত কৰি আমাৰ ডাঙৰ ইয়াত লিখিব পাৰা যে যিহেতু 6820 ইজ গ্ৰেটাৰ দেন 6240 গতিকে আমাৰ কি হ'ব দ্বিতীয়খন বা আনখন দ্বিতীয়খন খেলপথাৰ কি বুলি কৈছিলে ডাঙৰ দ্বিতীয়খন খেলপথাৰ ডাঙৰ তো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিখিনি ইয়াৰ এই চেপ্টাৰত থকা অংক বাকী তোমালোকে চোৱা নাই যদি এতিয়ালৈকে এই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিম তাত গৈ তোমালোকে চাব পাৰিবা তো আজিলৈ আহিলে বাই বাই থেংক ইউ